শ্ৰদ্ধাৰ ৰাইজ, মই আজি আকৌ এটা শেহতীয়া আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এতিয়া সেই শেহতীয়া আপডেটটো হ'ল যিসকল হিতাধিকাৰীয়ে অৰুণোদয়ৰ টকা লাভ কৰি আছিলে আৰু যিসকলে এতিয়া পৰ্যন্ত কোনো অৰুণোদয়ৰ টকা পোৱা নাই বা লাভ কৰা নাই, এতিয়া সকলোকে উদ্দেশ্যি মই এই আপডেটটো দিছোঁ যে অহা 15 ডিচেম্বৰ 2024 তাৰিখে অসমৰ প্ৰতিটো চুকে কোণে গাঁও সভা অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাত পুৰণা যিখিনি অৰুণোদয় হিতাধিকাৰী আৰু যিখিনি নতুন মানে যিখিনি এতিয়ালৈকে কোনো টকা পোৱা নাই অৰুণোদয়, এই সকলোখিনিয়ে অহা 15 ডিচেম্বৰৰ পৰা যিটো গাঁও সভা আৰম্ভ হ'ব, যিটো গাঁও সভা অনুষ্ঠিত হ'ব, তাত সকলোৱে পুনৰ পঞ্জীয়ন কৰিব লাগিব। যদি পুৰণা হিতাধিকাৰীয়ে পাই থকা হিতাধিকাৰীয়ে পুনৰ পঞ্জীয়ন নকৰে, তেন্তে তেখেতসকলৰ সেই যিটো সুবিধা, সেই সুবিধাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। এই কথাষাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছে। সৰুপথাৰলৈ তেখেত আহিছিলে, তেখেতে এখন মিটিঙত এই ঘোষণা কৰিছে। গতিকে আপোনালোক সকলোটিলৈকে মই এই ঘোষণাটো মোৰ এই মাধ্যমৰ মাজেদি নি অৱগত কৰিলোঁ। গতিকে আপোনালোকে এলাহ নকৰি অহা 15 তাৰিখৰ পৰা ওচৰৰ ক'ত গাঁও সভা অনুষ্ঠিত হ'ব তাৰ খবৰ কৰি আপোনালোকে পঞ্জীয়ন কৰাই ল'ব। ইয়াকে মোৰ আপোনালোকৰ ওচৰত এটা সৰল গুহাৰি থাকিলে। নমস্কাৰ, ধন্যবাদ। যদি আপোনালোক কোনোবা নতুন ব্যক্তিয়ে মোৰ চেনেলটো উপভোগ কৰিছে বা এনেকেনি, তেতিয়াহ'লে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি যাব আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে বেল আইকনটো টিপিবলৈ নাপাহৰিব। বেল আইকনটো টিপি দিলে ধৰক খুব লেটেষ্ট যিখিনি ভিডিঅ' থাকে সেইখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব। ধন্যবাদ।